নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছিলোঁ ডিব্ৰুগড় জিলাৰ ধোঁৱাপথাৰ গাঁৱত। আপোনালোকে দেখিছে যে অৰণ্য স্বাস্থ্য কেন্দ্ৰ বুলি লিখা আছে। যিকোনো ৰোগ যেনে ডায়েবেটিছ এইবিলাক তেখেতে বহু বেমাৰ লিখিছে। এইবিলাক আপোনালোকে পঢ়ি চাব। এইবিলাক সকলো বেমাৰ তেখেতে বনৌষধি ট্ৰিটমেণ্ট কৰে। এইবিলাক লিখা আছে। তেখেতে এইবিলাক বেমাৰবিলাক কেঞ্চাৰলৈকে তেখেতে লিখা আছে এইখনত। তেখেতসকলৰ মই সম্পূৰ্ণ এই চাইনবোৰ্ডখনত দেখাইছোঁ যে তেখেতসকলৰ ফোন নম্বৰ দিয়া আছে। এইটো দেখিছে ভোলা দিহিঙীয়া এটা নম্বৰ দেৱ গগৈ। আজি দেৱ গগৈলৈ আহিছোঁ। তিলক খনিকৰ তেখেতৰ নম্বৰ ফোন আছে। প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গগৈদা। আপুনি প্ৰায় আজি 24 বছৰ দিন ধৰি বনৌষধিৰ দ্বাৰা আপোনালোকে মানুহৰ শুশ্ৰূষা কৰিছে নহয় জানো, যিবিলাক বেমাৰত ভুক্তভোগী। আপুনি কওকচোন এই বেমাৰ সংক্ৰান্তত আমাৰ ৰোগ নিৰাময় কৰা কিছু ব্যক্তিসকলৰ পৰামৰ্শৰ কাৰণে। ৰোগ নিৰাময় কৰা হেৰিটো মানে পদ্ধতিটো এনেকুৱা যে প্ৰকৃততে ব্যক্তিজনে নিজেই অলপ ধৈৰ্য সহকাৰে যদি থাকে তেওঁলোকক আমি চিকিৎসা কৰাটো কোনো অসুবিধা নহয়। কিন্তু তেওঁলোকে যদি এই বৰ দুৰ্বল হৈ তেওঁলোকে যদি বন দৰৱৰ হেৰিয়াত তেওঁলোকে বোলে বিশ্বাস নকৰি তেওঁলোকে যদি এই ডক্টৰৰ ওচৰলৈ গৈ তেওঁলোকে আমাৰ ওচৰলৈ আহে, ডক্টৰৰ ঘৰৰ পৰা আহি আমাৰ ওচৰলৈ আহে, তেতিয়া আমাৰ কিছু অসুবিধা হয়। তাৰ আগতে যদি আমি পাওঁ তেওঁলোকক সুস্থ কৰি আনিবলৈ আমি বহুত চেষ্টা কৰোঁ আৰু হয়ো তেওঁলোক সুস্থ কৰি দিয়া হয় আৰু হয়ো তেওঁলোক আৰোগ্য হৈ আজিলৈকে তেওঁলোক বহুত লোক জীৱিত হৈ আছে। আপুনি এতিয়ালৈকে কি বেমাৰ বিশেষকৈ ট্ৰিটমেণ্ট কৰে আপুনি কওকচোন। মানে আপোনাৰ আপুনি ক'লে যে খাপৰীয়া এইটো বেমাৰ। মই ধৰক খাপৰি এই বুলি কয়, যিটো এপেণ্ডিক্স কয়, সেইটো দিয়া হয়। বিচাৰ যোৱা হয় আৰু ধৰক বেচু হয় আৰু পোৱাগাম হয় ধৰক আৰু ধৰক কেঁচুমূৰীয়া, জণ্ডিছ, ডায়েবেটিছ, কেঞ্চাৰ হয়, এইবিলাক সকলো দৰৱেই দিয়া হয় বাৰু। আপুনি ষ্ট'ন কেঞ্চাৰৰ ষ্টনো দিয়া হয়। ষ্ট'ন কেঞ্চাৰো এতিয়া বহুত কেইজনী মহিলা ভাল হৈছে। তেওঁলোককো মই বহুত সুস্থ কৰি তুলিছোঁ। সেইকাৰণে ৰাইজে বিশ্বাসত ল'লে সোনকালে তেওঁলোক আৰোগ্য হ'ব। যিসকলে বনৌষধি বিশ্বাস কৰে তেখেতসকলে আপোনাৰ ওচৰলৈ আহিব পাৰে আৰু আপোনাৰ পৰা মানে বনৌষধি দৰৱ খাই বহু আৰাম হৈছে, ৰোগীয়ে আৰোগ্য লাভ কৰিছে নহয় জানো। সেইকাৰণে আপোনাৰ যিবিলাকে লিখা আছে সকলো মগজু ফিটা পেলুলৈকে লিখা আছে। হোৱা যিবিলাকে প্ৰথমে আছে থাইৰয়ড, ভৰি হাত ফুলা, চুলি সৰা এইবিলাকো দেখাইছে। বগা বেমাৰ এইবিলাকো আপুনি দৰৱ দিয়ে বুলি কৈছে। এইবিলাক আপোনালোকৰ তিনিজনৰ যিহেতু নাম লিখা আছে, তিনিজনে মিলি দিয়ে নে আপুনি অকলেই দিয়ে? তেওঁলোকেও দিয়ে বেলেগ বেলেগ ভাগে আৰু ময়ো বেলেগ বেলেগকৈ দিওঁ। মই যিকেইটা জানো মই দিওঁ, তেওঁলোকে জনাকেইটা সকলো বেমাৰ আপোনালোকে তিনিজন লগাই ট্ৰিটমেণ্ট কৰা হয়। যিসকল লিখা আছে দিয়া হয়। যিসকলে আৰোগ্য লাভ কৰিছে তেখেতসকলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে বেমাৰত ভুক্তভোগী আছে, যদি যিসকলে বনৌষধি বিশ্বাস কৰে তেখেতসকলে আমাৰ দেৱগৈ ডাঙৰীয়া গৃহলৈ আহিব পাৰিব। মই তেখেতৰ অহা ৰাস্তাটো আমি কৈ দিছোঁ যে ডিব্ৰুগড় জিলাত হ'লেও ৰাজগড়লৈ চহৰৰ পৰা আহিব লাগিব। ৰাজগড়ৰ পৰা সাপেক্ষেদি যিটো 4 লেন ৰাস্তা আছে কাষতে পাব ধোঁৱাপথাৰ বুলি গাঁও আছে। ঠিক তেনেকৈ এনেকৈ ৰাস্তাৰ কাষতে তেখেতসকলৰ ঘৰটো আছে। এইটো আহিব পাৰিব আপোনালোকে। এতিয়া আমাৰ গগৈদাই যিহেতু বহু বছৰ দিন শুশ্ৰূষা কৰি ৰাখিছে। গগৈদা, আপুনি কাৰ পৰা শিকিছিলে এই কওকচোন? শিকাটো মোৰ আগতে দেউতাই বন ঔষধ ব্যৱহাৰ কৰিছিলে ৰাইজক দিয়া। তাৰ দেউতাৰ যিখিনি বন ঔষধ সেইখিনিয়ে মই এতিয়া লোৱা হৈছে আৰু তেনেকৈ ৰাইজক শুশ্ৰূষা কৰি থকা হৈছে। কাৰণ পিতৃয়ে যিখিনি জানে জনাখিনি মই দিবই লাগিব। ৰাইজে যেতিয়া বিচাৰি আহে নিদিলেতো বহুত দুখৰ বিষয় হ'ব। সেইকাৰণে মই যিখিনি জানো দেউতাই দি থৈ যোৱা সেইখিনিকে মই দিয়া হয় ব্যৱহাৰ এতিয়া ৰাইজক আগবঢ়াই দিছোঁ। আপুনি এতিয়ালৈকে কেঞ্চাৰৰ দেখিছোঁ যে বহু ব্যক্তিক আপুনি ট্ৰিটমেণ্ট কৰিছে নহয় জানো। আপোনাৰ ওচৰলৈ আহি আছে আৰু প্ৰত্যেক বেমাৰো আহি থাকে। কিন্তু আপোনাৰ ওচৰলৈ অহাৰ আগতে ফোন নম্বৰটো যিহেতু আছে, আপুনি ফোন নম্বৰটো কৈ দিয়কচোন। আপোনালোকে ফোন কৰি দিলে ভাল হ'ব। আপোনাৰ ফোন নম্বৰটো 8761911454 545। হয়, তেখেতৰ ফোন নম্বৰটো কৈছোঁ 8761911455। এই নম্বৰত যোগাযোগ কৰি ল'ব। তাৰপিছত তেখেতসকলে আহিব। যিসকলে বিশ্বাস কৰে তেখেতসকলে আহিব। বিশ্বাসে আদিমূল। নিশ্চয় তেখেতসকলে সুফল পাব। ধন্যবাদ।